প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ, আমি আজি দুইজন ঘৰতে আছোঁ। ভাতৰ যোগাৰ কৰোঁগৈ। ভাবিলোঁ আজি দেওবাৰ যিহেতু ঘৰতে আছোঁ, সেইবাবে শাকনি বাৰীলৈ আহিছোঁ। এয়া শাক প্ৰায় এদাই হ'ল, আকৌ এয়া নতুনকৈ লগাইছে, এয়া বিন লগাইছে, এয়া ভাত কেৰেলা। চাওঁচোন কি পাওঁ, তাকে চাবলৈ আহিছোঁ দুইজন। বলক কি পাচলি পৰা দেখুৱাম আপোনালোকক। এয়া বেঙেনা ছিঙিছোঁ, মোৰ হাজবেণ্ডে ভিডিঅ' কৰি দিছে। খুব কাঁইট আছে, খুব পিন্ধিলে আজি মোৰ হাতখনত। বৰ বেছিও নাই, হ'লেও পালোঁ অলপমান, বৰ একেবাৰে কমো নহয় বাৰু। আৰু এয়া বাৰীতে এয়া লাগি আছিল ভেদাইলতা পাত, আৰু নৰসিংহটো ছিঙিলোঁ অলৰেডি, মই ভিডিঅ' কৰিবলৈ নহ'লে। এয়া ভেদাইলতা পাত ঘৰৰে পাছফালে আছে। এয়া লৈ ল'লোঁ নৰসিংহ আৰু ভেদাইলতা পাত। এইফালে আছে এয়া মই ছিঙি অনা বেঙেনা, আৰু এইফালে আছে এয়া ভাঙোন মাছ, এওঁ ৰাতিপুৱাতে লৈ থৈছে। ভাবিলোঁ সেয়েহে ভেদাইলতা আৰু নৰসিংহৰ লগতে বনাওঁ, বহুত দিন খোৱাও নাই আৰু এওঁ খাই খুব ভাল পায়, সেইবাবে আজি বনাওঁ বুলি ভাবিলোঁ। আৰু এইফালে মানুহজনে মোৰ মাছ বাছি দিছে। মইতো ভালেই পালোঁ বাৰু, মই বৰ এটা ভাল নাপাওঁ মাছ বাছি। আনকালে মোৰ শাহুমায়ে বাছে, আজি মা নাই যিহেতু আজি এওঁ ঘৰত আছে, এওঁ বাছি দিছে, থেংক ইউ। আৰু এইফালে মই মাছ এয়া ধুই নিমখ হালধি সানি ল'লোঁ। আৰু এইফালে নৰসিংহ ভেদাইলতাৰ পেষ্টটো আৰু বিলাহী লগতে দি দিয়া হ'ল। ইচ্ছা কৰিলে আপোনালোকে আলু দিব পাৰে, মই দিয়া নাই।
এয়া উতলি থকা গৰম পানী দি দিছোঁ। আৰু এয়া উতল অহাৰ পাছত মাছখিনি দি দিছোঁ ইয়াতে। আপোনালোকেও বনাই চাবচোন এনেদৰে, কেনেকুৱা পাই জনাব। খুবেই খাবলৈ টেষ্টি হয়। আৰু এইফালে এয়া বেঙেনা ফ্ৰাই হৈ গৈছে। আৰু অকণমান মাছৰ পেটু ওলাইছিল, তাকো থৈ দিছিলোঁ। এয়া ভাত অকণমান দি পেলাই বনাইছোঁ। আপোনালোকে খায়নে এনেদৰে? এইফালে এয়া ৰেডি। এয়া মোৰ হাজবেণ্ড ডাইনিঙত বহি ৱেইট কৰি আছে কেতিয়া খাবলৈ দিম। মই এইফালে ভিডিঅ' বনোৱাত ব্যস্ত। আৰু দেৰি নকৰোঁ, খাবলৈ দিওঁ। মুখৰ পানী ওলাই আছে হেনো তেওঁ। এয়া আমিও খাবলৈ যোগাৰ কৰিলোঁ, বাঢ়ি থৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আৰু আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।